নমস্কাৰ বন্ধু বান্ধৱীসকল, আকৌ এবাৰ স্বাগতম জনাইছোঁ অৰ্জুন টেক চেনেলটোলৈ। বন্ধুসকল, আজি আমি পৰীক্ষা এইবিলাকৰ বিষয়ে আলোচনা নকৰোঁ। আজি কৰিম আমি কিছুমান অফাৰৰ বিষয়ে। তো বহুত 20 to 80% ডিছকাউণ্ট চলিব ফ্লিপকাৰ্টত। তো সকলোৱে জানে, তো এই বিষয়ে আজি আলোচনা কৰিম। আৰু কিছুমানে নাজানে, যদি আপুনি মোবাইল ল'ব বিচাৰিছে অলপ দামী চাই, তেনেহ'লে ল'ব বিচাৰিছে তেনেহ'লে 20 to 80% ডিছকাউণ্ট পাব আৰু বিভিন্ন ধৰণৰ অফাৰ আছে। সেই বিষয়ে আজি আলোচনা কৰিম। তো বলক ভিডিঅ'টো শেষলৈকে চাই যাব নিশ্চয়। আৰু লগতে 10% ডিছকাউণ্টো আছে HDFC বেংকৰ ফালৰ পৰা। বলকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো আহি গ'ল আপোনাৰ ফ্লিপকাৰ্ট। হটস্পট লৈ আছে, অলপ শ্ল' হ'ব পাৰে আৰু মাত্ৰ 4 দিনহে বাকী আছে। আপোনাৰ ষ্টাৰ্ট হ'ব আপোনাৰ 10 তাৰিখৰ পৰা 14 তাৰিখলৈকে। আৰু ইয়াতে আপোনাৰ দেখাইছোঁ মই 10% ডিছকাউণ্ট আছে HDFC বেংকৰ ফালৰ পৰা। তো নিশ্চয় ল'ব পাৰে, বহুত অফাৰ আছে। মই কৰিছোঁ সেইকেইটা একবাৰ। ফেশ্বনত পাব আপুনি আপ টু 90% অফ। টিভি আৰু এপ্লিকেশ্যনৰ এইবিলাক পাব আপুনি 80% আৰু হোম ফাৰ্নিচাৰ 50 to 90% অফ। বিউটি আৰু নালাগে আমাক, ছোৱালীৰ কাৰণে লাগিব এইবিলাক। বিউটি স্পৰ্ট টয়ছ এইবিলাক আপোনাৰ 50 to 90% অফ। আৰু স্মাৰ্টফোন লয় যদি আপুনি, আপোনাৰ কাৰণে বহুত ভাল হ'ব। ইয়াৰ পৰা আপ টু 80%। মই দেখাই দিছোঁ, এটা মোবাইলৰ এটা দাম দেখাই দিছোঁ। নৰ্মেলি এটা কিমান ডিছকাউণ্ট দিয়ে, এইটো হ'ল চেমচাং। মই ডাইৰেক্ট দেখাই দিছোঁ। আপোনাৰ এইটোৰ দাম আছে চেমচাং গেলেক্সি S8 45,990 ৰুপিজ। কিন্তু আপুনি মোবাইলটো পাব 10 তাৰিখৰ পৰা 14 তাৰিখত ল'ব পাৰে আপুনি 29,900। তো বহুত অফাৰ দিছে সকলোৱে। 50 to 80% অফ আছে আপ টু। আপুনি এইবিলাক চাই ল'ব। আপুনি ৰিয়েলমিটো চাই লওক একবাৰ। ৰিয়েলমিত বেছি দিয়া নাই, মাত্ৰ 1000হে ডিছকাউণ্ট দিছে। আৰু আপুনি যদি HDFC বেংকৰ পৰা কৰে তেনেহ'লে আপোনাক 10% এক্সট্ৰা দিয়া হ'ব। তেনেহ'লে আপোনাৰ দাম হ'ব 11,990 টকা হ'ব চাগে ৰিয়েলমি 2টো। তো ৰিয়েলমি 2টো বহুত ভাল ফোন, ল'ব পাৰে। আৰু বিভিন্ন ধৰণৰ ফোন আছে। মই যিটো ফোনেৰে ৰেকৰ্ডিং কৰি আছিলোঁ সেইটো নেক্সট ইয়াৰত লোৱা। তো এইটো মোবাইলৰ দাম আছিলে আপোনাৰ 7,500, কিন্তু মই পাইছিলোঁ এইটো 6,000ত। তো বহুত অফাৰ আছে, চাই ল'ব নিশ্চয়। 10 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব 14 তাৰিখলৈকে। যদি মই ভাবোঁ যে এটা মোবাইলে ল'ব পাৰে, মোবাইলত বহুত ডিছকাউণ্ট দিয়ে তেওঁলোকে। তো মোবাইলৰ কাৰণে বহুত বেষ্ট। ফ্ৰিজ আছে, টিভি আছে, যিকোনো ল'ব পাৰে আপুনি, আপোনাৰ ইচ্ছা। এইটো আপোনাৰ যিটো লাগতিয়াল আছে, ইয়াৰফোন এইবিলাক সকলোবোৰ আছে। বিভিন্ন ধৰণৰ আছে। তো বিগ বিলিয়ন ডে নিশ্চয় বুজিব পাৰিছে। এইটো একচুৱেলি আপোনাৰ দুৰ্গা পূজাৰ আগে দিয়া হয়। তাৰপিছত আপোনাৰ কালী পূজাতো দিয়া হ'ব। বিহুৰ সময়তে কিছুমান সময়ত দিয়ে। আৰু যদি অফাৰটো ল'ব পাৰে তেনেহ'লে বহুত ভাল আপোনাৰ কাৰণে। তো নিশ্চয় বুজিব পাৰিছে কি কৈ আছোঁ মই। কাৰ্ডেৰ যদি আপুনি HDFC ATM কাৰ্ড মানে ডেবিট কাৰ্ড যদি আছে আপোনাৰ, তেনেহ'লে আপুনি 10% ডিছকাউণ্ট এক্সট্ৰা পাব। এইটো আপোনাৰ 10 তাৰিখৰ পৰা 14 তাৰিখলৈকে ষ্টাৰ্ট হ'ব। বহুত বস্তু আছে। মোবাইলটো ল'লে ভাল, আৰু অলপ ডিছকাউণ্ট পায়। যিসকলে মোবাইল ল'ম বুলি ভাবি আছে তেওঁলোকে নিশ্চয় ল'ব পাৰে। বন্ধুসকল, কেনেকুৱা লাগিল অফাৰটো? কৈছোঁলে মোৰ চেনেলটোত কিছুমান চলিত অফাৰ
তো ফাৰ্ষ্ট এইটো আপোনাৰ চলিত অফাৰ ভিডিঅ' বনালোঁ আৰু নেক্সট বনাই দিম আপোনাৰ এমেজনত, যিসকলে এমেজনৰ পৰা শ্বপিং কৰি ভাল পায় তেওঁলোকৰ কাৰণে। বন্ধুসকল আজিলৈকে মানে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে নিশ্চয় লাইক কৰক, আৰু যদি আপুনি কিবা সুধিবলগীয়া আছে তেনেহ'লে নিশ্চয় কমেণ্টত জনাব, আৰু ভিডিঅ'টো ভাল লাগিলে নিশ্চয় লাইক কৰক। আৰু যদি এনেকুৱা ধৰণৰ আৰু মই জবৰ কিছুমান ইনফৰমেশ্যন দিওঁ, আৰু এইটো আপোনাৰ এতিয়া ৰেলৱে গ্ৰুপ ডি অলপ বেছিকৈ দি আছোঁ, যিটোকে এইটো বহুত ডাঙৰ এটা পৰীক্ষা। তো এনেকুৱা ধৰণৰ ন'টিফিকেশ্যনবোৰ পাই থাকিবলৈ নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু পাৰিলে শ্বেয়াৰ কৰি দিব পাৰে আপোনাৰ যিসকল বন্ধু বান্ধৱীয়ে মানে কিবা শ্বপিং কৰিব এইকেইদিনৰ ভিতৰত, তেনেহ'লে নিশ্চয় ল'ব পাৰে। তো বন্ধুসকল আজিলৈকে মানে থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'। আৰু ৰ'ব 90 আৰু অলপ আছে, কিবা পাহৰি গ'লোঁ মই, কৈ দিছোঁ। এইবিলাক আছে পঢ়ি ল'ব, আৰু কিবা কি আছে। আৰু যদি আপুনি EMIত ল'ব পাৰে, EMIত অপশ্যন আছে 0%, তো 0% EMI। আৰু একো নাই, চাই ল'ব আপুনি। যদি আপোনাৰ ফ্লিপকাৰ্ট এপটো আছে নিশ্চয় অ'পেন কৰি চাই ল'ব। আজিলৈকে মানে থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'। মোৰ ভিডিঅ' ছাবস্ক্ৰাইব ন, থেংক ইউ, জয় অসম।